কওক। মই প্ৰথমে ৰাইজলৈ ৰাইজলৈ BTC ৰাইজলৈ মই আহ্বান জনাইছোঁ। আমি বড়োলেণ্ড পিপলছ ডেম'ক্ৰেটিক পাৰ্টি BPDP দলৰ পৰা আমি কৈছোঁ, আমি সকলো BTC বাহিৰ ৰাইজ জনগোষ্ঠী বড়োসকল ৰাভা আদিবাসী গোটেই জনগোষ্ঠীসকলক মই আন্তৰিকতা শুভেচ্ছা দি আপোনালোকক আহ্বান জনাইছোঁ। তে আমি আমাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত আমি গৰ্জন মুছাহাৰীক কংগ্ৰেছক আমি অৰেলি সমৰ্থন দিছিল, কিন্তু আহি এতিয়া জিকাৰ পৰিকল্পনা নাই। গতিকে এতিয়া আমি চিন্তা কৰিছোঁ গোটেই দলবিলাকে আমাৰ ৰাইজৰ সন্তুষ্ট নহয়। গতিকে আমি ৰাইজলৈ আহ্বান জনাইছোঁ যে আপোনালোকে যিটো আমাৰ দলৰ ফালৰ পৰা বিধায়ক নাই, গতিকে আমি ৰাইজক সকলোকে আহ্বান জনাইছোঁ আপোনালোকে বিবেক ভোট দিয়াৰ কাৰণে মই BTC-বাসী ৰাইজক আহ্বান জনাইছোঁ। আমি পৰৱৰ্তী BTC ইলেকশ্যনৰ কাৰণে এতিয়াৰ পৰা আমি প্ৰিপেয়াৰ হৈ যাম আৰু ৰাইজক আগন্তুক BTC-ত আমি নিশ্চয় BTC দখল কৰাৰ ষড়যন্ত্ৰটো প্লান পলিচিটো কৰি যাম। মই এইখিনি কৈ মই ৰাইজৰ সকলোলৈ আহ্বান জনাই মই আন্তৰিকতা শুভেচ্ছা দি মোৰ বক্তব্য এইখিনিতে সমাপ্ত কৰিলোঁ। থেংক ইউ।